এটা নতুন দিনৰ আৰম্ভণিৰে আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বেটি চুকত সোমাই থকা আজি 6 দিনমান হ'ল আৰু আজি পেণ্ডেল দিব লৈছে, মানুহবিলাকে কামত লাগি আছে। বতৰটো কথা চিন্তা লাগি আছিলে কেনেকুৱা হ'ব বুলি, কিন্তু বতৰটো এতিয়া ভাল কৰিছে। মানে কি হয়, বতৰটো ভাল হ'লে কামবিলাক ধুনীয়াকৈ হয়। বতৰ বেয়া হ'লে একো কৰিও ভাল নালাগে, যিমানে ভাল কাম কৰিলোঁ। কিন্তু এতিয়া বতৰটো ভাল হৈছে, ভাল লাগিব আৰু বৰমাক আইতাক এনাইক সিহঁতি খানাত লাগি আছে, শাক ভাত বনাই আছে আৰু মই এইফালে আৰু কিবাকিবি এডিট কৰি আছোঁ আৰু ভাবিলোঁ আপোনালোকৰতো শ্বেয়াৰ কৰোঁ, যিমান পাৰোঁ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম, যিমানখিনি সম্ভৱ হয়, কাৰণ বিয়াঘৰত বহুতো কামো থাকে, তাৰ মাজে মাজে কৰিম আৰু অলপ। এফালে ৰঙালাও চব্জি কাটি থকা হৈছে বৰমাকতে, আৰু এইফালে দদৌ, আৰু এইফালে পেণ্ডেলৰ কাম লাহে ধীৰে চলি আছে আজিৰ পৰা। বাহিৰত ৰঙালাও চব্জি বনাই থকা হৈছে আৰু এইফালে ভাত সিজিলে, তাৰ পৰা দাইল বনালে হ'ব আৰু এইফালে ৰভা দিয়া মানুহক ভাত দিবলৈ কলডিল চানা আলু ভাজি আছে মায়ে। ভাত চব্জি দুখন হ'ব, ৰঙালাও চব্জি বনাই থৈ দিয়া আছে, এতিয়া কলডিল ভাজি আছে। পেণ্ডেলৰ কাম শেষ নাই হোৱা, এইটো অলপ পাছফালে দিয়া হৈছে, আগফালেও এটা দিয়া হৈছে, যাতে মানুহ বহিবলৈ অসুবিধা নহয়, ঠেকটোক নহয়। এইটো ইয়াত ফালে কইনা বহিব আৰু আগফালে এইখিনি গেটৰ সন্মুখত মানুহ সোমাই আহোঁতে তাতো দিয়া হৈছে এটা সৰু ৰাতিবোৰ। এতিয়ালৈকে আঁৰি দিয়া হোৱা নাই, কাৰণ স্কিনবিলাক অলপ দেৰিকৈ আঁৰিব বিয়াৰ আগদিনাখন। আৰু এইটো হৈছে আগফালৰ পেণ্ডেলটো গেটৰ সন্মুখত। এতিয়া ভাইটিহঁতে ভাত খাব, এইফালে ভাত বাঢ়ি থোৱা হৈছে। এয়া আমাৰ কইনাৰ ককাইক দেই, বিৰাট লাজ কৰে কিন্তু বৰ লাজুকীয়া। এতিয়া সময় প্ৰায় 9টা বাজিছে আৰু আজি সেই পেণ্ডেলৰ কাম শেষ নহ'ল, প্ৰায় শেষ হ'ল আৰু স্কিন কাপোৰ আঁৰিবলৈ আছে, তাৰপৰা আৰু টিপাল কেইখনমান লগাবলৈ আছে। কাইলৈ পৰহিলৈ মানে শেষ হ'ব চাগে। আৰু বতৰটোতো ভাল হ'লে কথাই নাই বাৰু, কিন্তু বতৰে অলপ বিধি পথালি দিছে এইকেইদিন, হ'লেও ভাল হ'ব নিচিনা লাগিছে। আজিৰ পৰা আকৌ ৰ'দটো দেখিছোঁ ধুনীয়াকৈ। আৰু কইনাৰ কাপোৰ কানি বজাৰ কৰিবলৈ বাকী আছে, সেইখিনি চাগে চাবুৱাত গৈ কৰা হ'ব। আৰু যেতিয়া যাওঁ আপোনালোককো লগত লৈ যাম, দেখাম কি কি আনিম, কি কি নানো আৰু ক'ত কেনে কি বজাৰ কৰোঁ। আপোনালোকে চাই থাকিব কিন্তু ভিডিঅ'বোৰ। বিয়া মতাৰ কামো প্ৰায় সম্পূৰ্ণ হৈছেগৈ আৰু গাঁৱৰ ডেকাবিলাকে বিয়া মাতি আছে, আজিও অলপ মতা হ'ল আৰু বেছি নাই, আৰু কেইঘৰমান মাতিবলৈ আছে। কাইলৈৰ পৰা চাগে আকৌ আৰম্ভ কৰা হ'ব। কইনাও পূৰা লিষ্ট বনাই আছে এইকেইদিন, তাইক কি কি লাগিব, কি কি লাগিব, বিশেষকৈ মেকআপৰ বস্তু। আৰু এইকেইদিন তাই তাৰমানে লিষ্ট দি 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 একদম অৱস্থা বেয়া কৰি দিছে, অকল লিষ্টকে বনাই থাকে, কি কি লাগিব কি কি নালাগে, দিনটো লিষ্ট বনাওঁতেই বিজি হৈ থাকে। এতিয়ালৈকে প্ৰায় 500-600মান লিষ্ট বনাইছে আৰু যদি কেইদিনমান আৰু যদি দুদিনমানো লেট কৰা হয় বজাৰলৈ যোৱা, তেতিয়াহ'লে তাৰমানে আৰু কেইখনমান বাঢ়িব আৰু এইফালে কইনাৰ দদৌ আৰু এনাইক পূৰা চব্জি বনাত ব্যস্ত হৈ আছে। এইফালে দদৌৱে তিতাকেৰেলা ভাজিছে আৰু এইফালে এনাই বেঙেনা চব্জি বনাই আছে। আৰু এইকেইদিন প্ৰায় নিৰামিষে চলি আছে, কাৰণ বেটিয়ে খাব পৰা নাই কাৰণে আমিও ব্যৱহাৰ কৰা নাই মাছ মাংস, একেবাৰে বিয়া দিনাখনে খাম আৰু। এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল আৰু মায়ে দেউতাক ভাত বাঢ়ি দিছে, দেউতাই খাব লৈছে। দেউতাই আজি ভাত দুপৰীয়া নাখালে, সেইকাৰণে এতিয়া অলপ সোনকালে দি দিছোঁ, দি দিয়া হৈছে দেউতাক ভাত। আমাৰ খানা ৰেডি হৈ গ'ল। এতিয়া দেউতাই খাই আছে ভাত, তিতাকেৰেলা, ৰঙালাও, তাৰপৰা বেঙেনা আৰু দাইল। তাৰপৰা দেউতা খোৱাৰ পিছত আমি খাম আৰু আলহী কেইজনমান আছে, সিহঁতি কিবা এটা কৰি আছে, তাৰপৰা আমি আটাই একেলগতে খাম। দেউতাই খোৱাত পূৰা ব্যস্ত, মায়ে বহুত ধুনীয়াকৈ বনাইছে চাগে চব্জিবোৰ, দেউতাই সেইকাৰণে তলমূৰ ওপৰে কৰা নাই। মজা হৈছে ন। দেউতাইও ভাত চাত খাই উঠিলে আৰু আমিও ভাত খালোঁ আলহীৰ লগত। ভাত চাত খাই অলপ কথা পাতিলোঁ আৰু কথা পতাৰ পিছত সময় হ'ল, আলহী গ'লগৈ। তাৰপৰা আমাৰ ঘৰৰ মানুহবিলাকো হ'লে, মা দেউতাহঁত, কইনা হ'লে, কইনাৰ দেউতাকো হ'লে, আৰু মোৰ সৰু কিছু কাম আছিলে, সেইকেইটা কৰি এটালোঁ। আৰু এতিয়া কৰি এটালোঁ মানে কি হয়, বিয়া ঘৰৰ কাম শেষেই নহয় কৰোঁ বুলিলে, কিন্তু একেদিনাইতো চব শেষ কৰিব নোৱাৰোঁ আৰু কাম থাকিবই বাৰু। অলপ খোৱাটো জৰুৰী, কাৰণ স্বাস্থ্যটো ভালে থাকিলে পিছদিনা আকৌ কাম কৰিব পাৰিম।
সেইকাৰণে ভাবিছোঁ এতিয়া কামবিলাক সামৰিও, আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব, লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বাই, গুড নাইট।